নমস্কাৰ, মোৰ নাম ছায়ামণি পাত্ৰ। মই হুলুঙাপাৰ গোহাঁই গাঁৱৰ নিবাসী। আজি 20 বছৰ আগত আমি কুঁৱা বা পুখুৰী পানী খাইছিলোঁ, কিন্তু তাৰ পাছত আমাৰ গাঁৱলৈ আহিল ৱাটাৰ ছাপ্লাই পানীখিনি আপোনাৰ যিখিনি আমি পাওঁ তাত থৈ দিলে এটা ৰঙচুৱা আইৰণৰ মানে চাপ এটা বহে। যিকোনো বাচনত হ'লেও থৈ দিলে মানে ৰঙচুৱা চাপ এটা হয়। কিন্তু এতিয়া জল জীৱনৰ পানীখিনি আমি একদম ধুনীয়া চাফা দেখিছোঁ। তাত থৈ দিলেও কোনো চামনি দেখা নাই, তলত মানে ঘেট দেখা নাই, চাফা দেখিছোঁ। আমাৰ মহিলাসকলৰ মাহেকীয়া হওঁতে পানীৰ বহুত প্ৰয়োজন হয় আৰু তেওঁলোক সেই সময়ত মানুহগৰাকী পানী বহুত প্ৰয়োজন হয়। তাৰ উপৰিও কাপোৰ কানি ধোৱাৰ পৰা আদি কৰি সেই প্ৰয়োজনখিনি পূৰাবৰ কাৰণে আমাৰ যি জল জীৱন মিছনৰ যি পানী, সেই পানীখিনি আমাৰ কাৰণে উপযোগী বুলি মই ভাবোঁ।